তথাকথিত ভদ্ৰলোক পদপথত অকণমান সহায় বিচাৰি হাত পাতি থকা সেই মানুহজন দেখিছানে? পথৰ একমাত্ৰ সাৰথি এডাল লাখুটি, পিন্ধনত উৱলি যোৱা এযোৰ মলিন পোচাক, কান্ধত এখন জলঙা, পঞ্চইন্দ্ৰিয়ৰে গঠিত সেইজনো এজন মানুহ। তেওঁৰো এখন হৃদয় আছে, মানুহক ভাল পাব জানে তেওঁ। চহৰৰ দামী দামী হোটেল ৰেস্তোৰাঁ, বিলাসী গাড়ীত, ৰাজ অট্টালিকাত জীৱন কটোৱা তথাকথিত ভদ্ৰলোক পুঁজিপতিসকলৰ দ্বাৰা শোষিত, নিষ্পেষিত, অৱহেলিত তেওঁ সংগ্ৰাম কৰে জীয়াই থকাৰ। তেওঁৰ বাবে অন্ন, বস্ত্ৰ, বাসস্থানৰ অধিকাৰ এক অৰ্থহীন শব্দ। সেই মানুহজন সকলোৰে মাজত পৰিচিত ভিক্ষাৰী বুলি। এই যান্ত্ৰিক সভ্যতাত জন্ম লোৱাটো তেওঁৰ বাবেই যেন এক অভিশাপ। আমাৰ তেওঁক উভতি চোৱাৰ সময় নাই, কাৰণ আমিও একোজন তথাকথিত ভদ্ৰলোক।